হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মানে কি এটা ধামাকা ব্লগ হ'ব। মানে কি আজি হ'ল আমাৰ ইয়াতে জুবিন দা আহিব। তো আজি জুবিন দাৰ প্ৰগ্ৰেম চাব যাম। তো ধামাকা হ'ব, তো চাই থাকক। সেই গাইছ মানে কি এতিয়া মানে কি আমি চবখানে উলি ল'লোঁ, মানে চবে উলি ল'লোঁ। তো আজি আমি ক'ত যাই আছোঁ? তো আজি আমি জুবিন দাক চাব গৈ আছোঁ। তো বলক আজি ভিডিঅ'টো বম। মানে কি এতিয়া যিহেতু ওলা হ'লে তথাপিতো মানে কৈছোঁ মানে একদম ফাৰ্ষ্টৰ পৰা দেখাম। মানে একেবাৰে ষ্টেজখন যেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা মানে মোৰ কলেজ যিখন তাতে ফিল্ডখনতে হৈছে চব। তো মানে কি যিখিনিৰ পৰা হৈছে মানে য'ৰ পৰা একদম প্ৰথমৰ পৰা গোটেই ক্লিপবোৰ দেখাম। তো আপোনালোকে চাওক। তো গাইজ দেখিছেনে, এইখিনি হ'ল একদম ফাৰ্ষ্টৰ ক্লিপ, একদম ফাৰ্ষ্টৰ। তাৰপিছত এইটো হ'ল নেক্সট ডে মানে যেতিয়া আমি কলেজ গৈছিলোঁ তেতিয়া এইটো মানে মই ক্লিপ লৈ থৈছিলোঁ। এইটো ক্লিপটো দেখিছেনে, একেবাৰে ইমান কুঁৱলী পৰিছে, তথাপিতো আমাৰ পোহৰ এনজয়ৰ দাদাসকলে ইমান কষ্ট কৰি আছে। এইখিনি ভাল লাগিছে। আৰু এই দেখিছেনে ইমান হেৰি কৰিছে তথাপিতো দেখাই নাপায়, আকৌ ইমান কুঁৱলী পৰিছে। এয়া প্ৰতিষ্ঠা দিৱসৰ মানে হেৰি কৰি আছে, পতাকা উত্তোলনৰ কিবা কিবি কৰি আছে এয়া দাদাসকলে। এয়া হৈছে যেতিয়া নেকি আমাৰ পোহৰ এনজয়ৰ ফালৰ পৰা পতাকা উত্তোলন কৰিছিল, তেতিয়া আমাৰ স্কুলৰ চব ল'ৰা ছোৱালী। আৰু এয়া হ'ল নেক্সট ডে, মানে কি যেতিয়া ষ্টেজৰ কাম কৰিছে। এয়া গোটেই ষ্টেজৰ কাম কৰা মানে গোটেই ফিল্ডখন। আৰু আজি এয়া হ'ল আমাৰ সভাপতি, আমাৰ দাদাহঁতে মানে কি ভাষণ দি আছিলে। তাৰপিছত এয়া হ'ল খেলা পাতিছিল, মানে খেলা হৈছিলে তাৰ দুটা। তো গাইছ আমাৰ ফাইনেলি মানে আমাৰ হ'ল। তো কিবা কবি আজি জুবিনদাৰ বিষয়ে? আজি জুবিনক চাব ইমান হেৰি হৈ আছে, তাৰ ক'বহে নালাগে। তো গাইছ মানে জুবিন দাৰ কাৰণে গাইছ, হাই গাইছ, জুবিন দা অহাৰ কাৰণে আমি ইমান এক্সাইটেড হৈ আছোঁ। এয়া গাইছ চবেই এক্সাইটেড গাইছ। তো আপোনালোকে এক্সাইটেড নে? এয়া মই কৈ আছোঁ মানে পালোৱে। তো গাইছ মানে কি এতিয়া মানে কি আহি পালোঁ আৰু তো দেখাই আছোঁ চবেই কি হৈছে কি নহৈছে চবেই দেখাই আছোঁ। তো বলক। তো গাইছ মানে কি কৈছোঁ যে আমি আহি পালোঁ। এয়া এইখনেই একদম ষ্টেজ একদম ওচৰৰ পৰা দেখাই আছোঁ। মানে কি এতিয়া আহি পালোঁ আমি। এয়া জুবিন গাৰ্গৰ হয়, জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো। তো মানুহ এতিয়া মানে কি আহিয়ে আছে চব। লাহে লাহে এখোজ খোজকে আমি আগবাঢ়ি গৈ আছোঁ। এয়া লাইটৰ কামবিলাক লাহে লাহে আগবাঢ়ি গৈ আছে, টেষ্টিংবিলাক চলি আছে। এয়া হৈছে আমাৰ মৰমৰ মানে জুবিন দাৰ কাৰণে এই গীতটি গাইছে। তো চাওক এনেকুৱা হৈছে, কমেণ্ট কৰক।
তো এয়া হৈছে আমাৰ মৰমৰ জুবিন দা সকলোৰে আৰু অসমৰ কিং হয়। তো গীত পৰিৱেশন কৰি আছে, তাৰ মাজতে মই এষাৰ কথা কৈ আছোঁ কাৰণ যিহেতু মই একোৱে কোৱা নাই। তো আমাৰ মৰমৰ জুবিন দা আহিয়ে এইটো ফাৰ্ষ্ট গান গালে, তাৰপিছত এতিয়া একদম একেবাৰে একো নকওঁ, অকল জুবিন দাৰ প্ৰগ্ৰেমে চাওঁ। নিপন দাই ক'লে যে মামাই ক'লে এই গানটো লাগিব, কিন্তু খালি নতুন ধৰণে লাগিব। চ' পুৰণা গান এটা ইমান ধুনীয়া গান এটা আকৌ নতুনকৈ কৰাটো বৰ টান কাম। মই কাৰণে দিগন্ত ভাৰতীক মাতি ল'লোঁ, আমি বহিলোঁ, বহি গানটো আমাৰ সৃষ্টি কৰিলোঁ। চ' প্ৰথমবাৰ আপোনালোকৰ কাৰণে গাইছোঁ দুবুল চকীৰ কাৰণে। ডক্টৰ বেজবৰুৱা এইটো লাগে। It means love. Hello. Doctor. আমাৰ মৰমৰ জুবিন দাৰ কাৰণে মানুহ কিমান হৈছে চাওক, ইমান ঠাণ্ডাত কিমান মানুহ ৰখি আছে মৰমৰ জুবিন দাৰ কাৰণে। তো এটা কমেণ্ট লাগে জুবিন দাৰ কাৰণে। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছে। যদিহে ভিডিঅ'টো ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।